আজি আলোচনা কৰিব লৈছোঁ ক্লাছ 10ৰ ইংলিছ গ্ৰন্থখনৰ সন্নিৱিষ্ট কৰা এটা কবিতা এনিমেলছ, যিটো লিখিছিল আমেৰিকাত ছন্দবিহীন কবিতাৰে কবিতা জগতত সলকনি উঠোৱা আমেৰিকানৰ কবি ৱেল্ট উইটমেনে তেখেতৰ গ্ৰন্থ লিভ অফ গ্ৰেছ নামৰ গ্ৰন্থখনৰ পৰা ছং অফ মাইছেল্ফ নামৰ কবিতাটিৰ পৰা এই কবিতাটি উদ্ধৃতি কৰা হৈছে। ইয়াত লিখিছে, দ্য পয়েটছ টেল আছ that he feels more of homes with animals than the humans whom he finds complicated and false. অৰ্থাৎ কবিতাটোৰ দ্বাৰা কবিৰ মনৰ অনুভৱ পশু সমাজত যিবিলাক ঘটে বা মানৱ সমাজত যিবিলাক ঘটে, এই ঘটনাবিলাকৰ মাজত এক কমপ্লিকেটভাৱে তুলনামূলকভাৱে তেখেতে কিছু কথা বা তেখেতৰ অনুভৱসমূহ সাধাৰণতে কি ক'ব খুজিছে যে এই কবিতাটোৰ দ্বাৰা মানে প্ৰকাশ কৰিব খুজিছে। ইয়াত লিখিছে, I think I could turn and live with animals, they are so pleasant and self-content. ইয়াত কৈছে কি, মই ভাবোঁ যে মই পুনৰ আকৌ পশু সমাজৰ সৈতে বসবাস কৰিব খোজোঁ, কিয়নো they are so pleasant, তেওঁলোক শান্ত আৰু আত্মনিয়ন্ত্ৰিত হয়। I stand and look at them long and long মানে হৈছে দীৰ্ঘ সময়। তেওঁ ক'ব খুজিছে যে মই দীৰ্ঘ সময় ষ্টেন্স থিয় হৈ মই পশু সমাজৰ ফালে চাই থাকিব খোজোঁ। They do not switch and whinge about their conditions. They not switch মানে হৈছে মূৰৰ ঘাম মাটিত পেলাই, অৰ্থাৎ কৈছে পশু সমাজে মূৰৰ ঘাম মাটিত পেলাই কষ্ট নকৰে। and whinge about their condition, আৰু তেওঁলোকে পেনপেনাই ফুৰা বা কান্দি থকা এটা পৰিৱেশো তেওঁলোকৰ মাজত সংঘটিত নহয়। They do not lie awake মানে হৈছে মিছা মতা, অৰ্থাৎ তেওঁলোকৰ মাজত কি হৈছে বা পশু সমাজে মিছা নামাতে। in the dark and web of their sins, অৰ্থাৎ তেওঁলোকে নিশা জাগিও মানুহৰ দৰে কাম নকৰে বা তেওঁলোকে নিশা জাগি পিনে কোনো কামত ব্যস্ত নাথাকে। They do not make me seek discussion মানে ৰোগ আৰু ডিছকাশ্যন মানে আলোচনা। ইয়াত কৈছে যে পশু সমাজে কেতিয়াও কি হয় ৰোগৰ সম্পৰ্কে আলোচনা নকৰে। Their duty to God, আৰু ভগৱানৰ প্ৰতি যি কৰ্তব্য সেই কৰ্তব্যখিনিও তেওঁলোকে পালন নকৰে আৰু যিখিনি মানৱ সমাজে কৰে। Not one is dissatisfied, not one is demands with the mania of wasting. পশু সমাজে মানৱ সমাজৰ দৰে কি নহয় যে ডিছছেটিছফাইড নহয় বা অসমাজিত নহয়, তেওঁলোকে সকলো পৰিৱেশৰ লগত মিলি থাকিব পাৰে। Not one is demands with the mania of wasting. মানুহে যিদৰে সম্পত্তি আহৰণৰ ওপৰত গুৰুত্ব দিয়ে বা সম্পত্তি আহৰণৰ লগত ব্যস্ত থাকে, ঠিক তেনেকৈ পশু সমাজে সেই কামখিনি নকৰে। তেওঁলোকে কোনো সম্পত্তি আহৰণ বা কোনো কৰ্মৰ লগত সাধাৰণতে কি হয় তেনেধৰণৰ কোনো কৰ্মৰ লগত সাধাৰণতে তেওঁলোক ব্যস্ত নহয়। লগতে কৈছে কি, not once nails to another's nor to his kind that lives thousands of years ago. তেওঁ ক'ব খুজিছে কি, not one is nail মানে আঁঠুলোৱা, তাত কৈছে কি যে পশু সমাজে কাৰো ওচৰত আঁঠু নলয় বা কাৰো ওচৰতে ক্ষমা নোখোজে, আনৰ পশু সমাজে আনৰ ওচৰত ক্ষমা নোখোজে বা আনৰ ওচৰত আঁঠু নলয়। nor to his kind that lives thousands of years ago, অৰ্থাৎ মানুহে যিদৰে 100 বছৰ আগত মৰা মানুহৰ মৃত্যুক কাম কৰে, ঠিক তেনেকৈ পশু সমাজে সেই কামবিলাক সাধাৰণতে নকৰে। কোনো 100 বছৰ মৰা মানুহৰ বা 100 বছৰ আগৰ মৃত্যুৰ মানুহৰ দৰে কি নকৰে, মৃত্যুকৰ কাম নকৰে। আকৌ নেক্সট লিখিছে, not one is respectable or unhappy over the whole earth মানে এই সম্পূৰ্ণ বিশ্বত বা এই বিশ্বত পশু সমাজে কেতিয়াও ৰেচপেক্টেবল মানে কাকো সন্মান নিদিয়ে বা সন্মান বুজি নাপায়। or unhappy over the whole earth, আৰু তেওঁলোক কেতিয়াও মানৱ সমাজৰ দৰে অসুখী নহয় বা দুখ সুখ জৰা ব্যাধিৰ অংশীদাৰী তেওঁলোক নহয় বা তেওঁলোক কাকো সন্মানো নজনায়। so they show their relations to me and I accept them. গতিকে তেওঁলোকৰ যিবিলাক নিদৰ্শন, এই নিদৰ্শনবিলাকৰ সৈতে বা তেওঁলোকৰ যিবিলাক ধৰা আচৰণ, এই আচৰণবিলাকৰ সৈতে দেখুৱায় যে মোৰ এটা কিবা সম্পৰ্ক আছে তেওঁলোকৰ সৈতে, আৰু যিটো মই I accept them কৈছে, মই গ্ৰহণ কৰোঁ। They brings me tokens of myself, they evince
events them plainly in their possessions অৰ্থাৎ কৈছে যে তেওঁলোকৰ যিবিলাক নিদৰ্শনসমূহে মোক আচৰিত কৰে বা নিদৰ্শনসমূহে মোক মানিবলৈ বাধ্য কৰায় যে they events them plainly in their possessions আৰু তেওঁলোকে যিবিলাক তেওঁলোকৰ কিছু প্ৰকাশ কৰিছে যে তেওঁলোকৰ কৰ্মৰ যোগেৰে বা তেওঁলোকৰ আচৰণৰ যোগেৰে বা যিবিলাক তেওঁলোকৰ আছে সেই থকাখিনি তেওঁলোকে যিবিলাক প্ৰকাশ কৰিছে সেই প্ৰকাশ কৰা আচৰণবিলাকে সাধাৰণতে কি কৰে যে মানিবলৈ মোক বাধ্য কৰায় ইয়াত কৈছে যে I own that when they get those taken মই আশ্চৰ্য হওঁ বিস্ময় হওঁ যে when they get those tokens সেই নিদৰ্শনসমূহ পশুমাজি নিদৰ্শনসমূহ কেনেকৈ আহৰণ কৰিলে did I pass that way hundred times ago and negligently dropped them যে এনেকুৱা হ'ব পাৰে নে বহু বছৰ আগতে যে মানৱ সমাজৰ পশু সমাজৰ সেই নিদৰ্শনসমূহ মানৱ সমাজত আছিলে আৰু যিবিলাক মানুহ সাধাৰণতে পাহৰি গৈছে ড্ৰপ ডেম বুলি কৈছে নেগলিজেন্ট মানে পাহৰি বা অমনোযোগিতাৰ ফলত সাধাৰণতে কি হয় পাহৰি গৈছে এনেকুৱা ধৰণৰ হ'ব পাৰে নে অৰ্থাৎ এই কথাখিনি কি হৈছে কবি ৱাল্ট হুইটমেনে এই কবিতাৰ দ্বাৰা আৰম্ভ কৰিছে অৰ্থাৎ কবিয়ে এই পাঠটোৰ দ্বাৰা বা এই কবিতাৰ দ্বাৰা এইটোৱে ক'ব খুজিছে কি যে পশু সমাজৰ যিবিলাক নিদৰ্শন তাক আশ্চৰ্য মানিছে যিখিনি নিদৰ্শন সাধাৰণতে মানৱ সমাজত দেখা নাযায় পশু সমাজে যিখিনি নিদৰ্শনৰ দ্বাৰা তেওঁলোকে সাধাৰণতে সদায় সুখী হৈ আছে তেওঁলোকে পৃথিৱীৰ দুখ সুখ জৰা ব্যাধিৰ অন্তৰ্ভুক্ত তেওঁলোক নহয় তেওঁলোক সদায় ডিছেটিছফাইড নহয় তেওঁলোক সদায় কেতিয়াবা আনহেপিও নহয় কিন্তু মানুহে এই নিদৰ্শনসমূহ মানুহৰ মাজত নাই বাবেও কিন্তু মানুহে জানি কি হয় দুখ সুখ জৰা ব্যাধি আজি অংশীদাৰী হয় তেওঁলোক কেতিয়াবা দুখী হয় তেওঁলোক কেতিয়াবা সুখী হয় যিটো সাধাৰণতে কি হয় পশু সমাজে নহয় কিন্তু এইখিনিকে তুলনামূলকভাৱে এই পাঠটোৰ দ্বাৰা বা কবিতাৰ দ্বাৰা কি হৈছে কবি ৱাল্ট হুইটমেনে আলোচনা কৰিলে আৰু ইমানতে কবিতাটি শেষ হৈছে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে